গুড মৰ্ণিং গাইজ। কাইলৈ লক্ষী পূজা আছে নহয়, তাৰে অলপ বজাৰ কৰিব যাওঁ বুলি জাগীৰোডলৈ ওলাইছোঁ। ব'লক তেনেহ'লে গাড়ীখন অলপ চাফা কৰি লওঁ ৰ'ব। মানে মোৰ লগত দেউতাও যাব বিচাৰিছে জাগীৰোডলৈ, একেলগে যাম আৰু দেউতা আৰু মই। ব'লক তেনেহ'লে ডাইৰেক্ট বজাৰতে লগ পামগৈ যায়। A few moments later. জাগীৰোড আহি পাই গ'লোঁ ফাইনেলি। এতিয়া বজাৰ কৰিব ওলাই যাব লাগিব। দেউতা গ'লেই, চাবিটো লৈ লওঁ। Kabanalaga thagan ba mazang dagan jagan. Kabanalaga mun thagan ba pura. সেয়া পূজাৰ কাৰণে কল চল লৈ ল'লোঁ। বস্তাটো আছে, কল, আপেল আৰু কিবা কিবি আছে, মিঠাই আৰু আনুংগৈ বস্তু। বজাৰ কৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাব লাগে আৰু। এইকেইটাই আৰু বজাৰ, পূজাৰ বজাৰ আৰু। দেউতা আহিয়ে পোৱা নাই, এই কি কয় তামোল ল'ব গৈছে। আহি পালে আৰু যাম আৰু তেলটো ভৰামগৈ গাড়ীত, তাৰপিছত তেলটো ভৰাই পেলাই এইজন দেউতা আহি আছে তামোল লৈ পেলাই। ঘৰৰ পৰা ফোন কৰি দি পঠালে অলপ গাহৰি মাংস লৈ যাব কাৰণে। আমাৰ ভগত চকত পাম চাগে গাহৰি মাংস, তেনেকৈ যাব লাগিব। গাহৰি মাংসখিনি পাই গ'লোঁ, এতিয়া দেউতাই ল'বলৈ গৈ আছে। মাংসখিনি লৈ চিধা ঘৰলৈকে আহিলোঁ আৰু ক'তো নৰখিলোঁ। The next day. এইটো চাই এইটো চাচোন, এইটো কেনেকৈ লাগিছে? এইটো আমাৰ ৰভাটো কালিয়ে তৰা হৈ গ'ল, ভিডিঅ'ত দেখুৱাবলৈ নোৱাৰিলোঁ আৰু। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হৈছে টাইমটো 9:49। আজি মানে লক্ষী পূজাৰ অলপ নাম পাতিবলৈ বিচাৰিছে ঘৰত। ভিডিঅ'টো শেষলৈকে চাই থাকিব, নামটোও দেখুৱাম বাৰু। লক্ষী পূজাৰ অলপ কাম কৰিব লাগিব এতিয়া। অলপ নাৰিকল চাৰিকল অলপ কাটিব।
মানে ৰাতি বৰষুণ দিছিলে যে এতিয়া ৰ'দটো ওলাইছে বাৰু ওলোৱাৰ কাৰণে এইটো খুলি দিব কৈছে হৈ গ'ল এয়া আমাৰ থাপনা বহোৱা হৈ গ'ল এতিয়া নামতি সোপা আহিব অহাৰ পিছত আৰু নাম গাব চাই থাকক ভিডিঅ'টো এইখনে আমাৰ পুৰণি মন্দিৰখন আৰু মন্দিৰৰ কাষতে থাপনা বহাইছে ধুনুক অলপ গা ধুৱাই দিলোঁ পূজাৰ কাৰণে কমাই দিয়াচোন দিয়া কৰা কৰা ৱা গা ধুই ল'লে বিৰাট ভাল পায় মামা ৱা তেৰিকা গা ধুলা তুমি এতিয়া নতুন নতুন ভাল ভাল কাপোৰ কিনিম ন পূজাত ন মামা এই কাপোৰ পিন্ধালে সদায় কান্দে কিয় কান্দানো মামা কাপোৰ পিন্ধালে হা উঠা নাকান্দে কেনেকৈ কৈছে চাচোন অ' মামা কিয় কান্দিছ এই ধুনীয়া লাগিছে চাওঁ বা ধুনীয়া লাগিছে দেই নামটো আৰম্ভ হৈ গ'ল ব'লক তেনেহ'লে নামটো চাওঁগৈ কি হৈছে ন আমাৰ আজি হা মামা নাম হৈছে ন কি হ'ল নামটো শেষ হৈ গ'ল আজিলৈ ভিডিঅ'টো এইখিনিয়ে আৰু পাছলৈ আৰু লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব ভিডিঅ'টো এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব